নমস্কাৰ ৰাইজ আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এতিয়া মই ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ যাবলৈ ওলাইছোঁ এফালে মানে কি আমাৰ তৰামাইৰ জীয়েকৰ বাৰ্থডে আজি তাইৰ বাৰ্থডে খাবলৈ যাওঁ এয়া ধুনীয়াকৈ গিফ্ট এটা লৈ ল'লোঁ বাইকতে আহি পাই গ'লোঁ আমাৰ তৰামাই বাইদেউ মানে সীমা বাৰ ঘৰ আহি পালোঁ এয়া টিকলিজনী কি কৰি আছে পুৰা তাই গিফ্ট খোলাত ব্যস্ত Adiga. কেনেকুৱা লাগিছে তাইৰ লগত বহি গিফ্ট চাই থাকোঁতে মাকে প্ৰসাদ এভাগ দিলে প্ৰসাদ খালোঁ আৰু আকৌ তাইৰ লগত গিফ্ট খোলাত ব্যস্ত একদম সৰুকালৰ কথা মনত পৰি গৈছে সৰুতে ময়ো এনেকেই বাৰ্থডেত মানে গিফ্ট খোলাতহে বেছি হেঁপাহ আছিলে চবৰে থাকে সৰু ল'ৰা ছোৱালী চবৰে এইটো হেঁপাহ থাকে বাৰু তাৰপিছত আহিলোঁ খাবলৈ ধুনীয়াকৈ সীমাবাই বিলাই আছে আৰু ধুনীয়াকৈ টেষ্টি খানা খালোঁ লুচি ভাজি মাংস তাৰপিছত আকৌ মই ৰিটাৰ্ণ গিফ্টটো পাইছোঁ দেখিছেনে কি ধুনীয়াকৈ তাই মোক গিফ্ট এটা দিছে এডাল ৰাবাৰ আৰু এটা ক্লিপ দিছে সৰু আইঅ' থেংক ইউ তাৰপিছত তাইৰ ফূৰ্তি বাচ্চা পাৰ্টিৰ ডান্স আৰম্ভ হৈ গ'ল আইঅ' যি গান গাই নাচিছে তেলেঙানি গাঁৱৰে ভালকে গোৱা আকৌ তাই অথনিৰ পৰা ধুনীয়াকৈ গান গাই নাচি আছিলে দেই যেতিয়া ভিডিঅ' কৰিলোঁ আৰু ক'লোঁ ভালকৈ গোৱা বুলি তাৰপিছত তাই এইবোৰ নটংকি